চেনেল ব্লগ বনাম বুলি ৰখি আছিলোঁ এটা স্পেচিয়েল দিনৰ পৰা যেহেতু স্পেচিয়েল দিনটো আহিলে কিয়নো আজি মোৰ বাৰ্থডে হয় আৰু আজিৰ পৰাই মই ব্লগ ষ্টাৰ্ট কৰিছোঁ আজি বাৰ্থডে দিনাখন মই ক'ত ক'ত গ'লোঁ কি কৰিলোঁ কেনেকৈ বাৰ্থডে চেলিব্ৰেট কৰিম এতিয়া চব দেখাই আছোঁ বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট তো এতিয়া যেহেতু ৰাতিপুৱা হৈ আছে তো মই প্ৰথমতে একাপ চাহ খাই লওঁ চাহ খোৱাৰ পাছত মই গা ধুব যাম গা ধুব গৈ নামঘৰত সোমাই ল'ম নামঘৰত সোমোৱাৰ পাছত মই ক'ত গৈ আছোঁ সেয়া আপোনালোকক দেখাই আছোঁ এতিয়া আমি এডোখৰ স্পেচিয়েল জেগালৈ যাম আৰু এটা স্পেচিয়েল হ'ল যে এবাৰ আজিৰ দিনটোত মোৰ কাৰণে +21 আছে কিয়নো আজি মোৰ বাৰ্থডে ডেটটো 21 ইয়েৰ 21 লগতে মোৰ আজি এজো হৈছে 21 তো +21 আছে তো বিগেষ্ট স্পেচিয়েল হয় মোৰ কাৰণে আৰু এতিয়া বলক আমি য'ত যাম ভাবিছিলোঁ তালৈ ওলাওঁগৈ আমি ঘৰৰ পৰা ওলালোঁ ইয়াত গৈ আছোঁ বৃদ্ধাশ্ৰম ককা আইতাক লগ কৰিবলৈ বহুত দিনৰ পৰা ৰখি আছিলোঁ এটা স্পেচিয়েল দিনলৈ যে ককা আইতাক লগ কৰিব যাম সেই দিনটোত আৰু ফাইনেলি সেইটো দিন আহিলে এতিয়া আমি তালৈ গৈ আছোঁ আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে একেবাৰে তো আহি আমি এতিয়া পালোহি তলাতল ঘৰ এইটো ফাৰ্ষ্টতে দেখিছে গোলাঘৰ আৰু গোলাঘৰ পাৰ হৈ আমি পাম তলাতল ঘৰ মোবাইলত ভালকৈ দেখা নাই চাগে কিয়নো আমি বহুত দূৰৰ পৰা ভিডিঅ'টো কৰিছোঁ আৰু এদিন আহিম ভালকৈ আপোনালোকক দেখাবলৈ এতিয়া বৰ্তমান কৰোণাৰ কাৰণে চব বন্ধ হৈ আছে পৰিস্থিতি ভাল হৈ লওক তাৰপাছত আকৌ এদিন আহিম ভালকৈ তলাতল ঘৰ দেখাবলৈ এতিয়া ব'লক আমি বৃদ্ধাশ্ৰম গৈ থাকোঁ আৰু ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি এয়া ককাই আমাক গেট খুলি দিছে আমি ভিতৰলৈ সোমাই যাম এতিয়া যিহেতু আমি এতিয়া তাৰ পৰা ওলালোঁ আৰু পৰিস্থিতি যিহেতু বহুত বেছি বেয়া সেইকাৰণে আমি বাহিৰৰ পৰাই ককা আইতাক লগ কৰিলোঁ তাৰ পৰা বাই দি এতিয়া আমি পালোহি দিখৌ দলং এখন আমাৰ দিখৌ দলং নতুনকৈ কালাৰ কৰিছেতো বহুত ধুনীয়া লাগিছে দেখিবলৈ আৰু মই গৈ আছোঁ এতিয়া মাহী ঘৰ কিয়নো মোৰ এক্সাম আছে এক্সাম দিওঁগৈ তো ব'লকচোন এতিয়া মোৰ তো অলৰেডি মই এতিয়া এক্সাম দিব বহিলোঁ এক্সামলৈ এতিয়াও এঘণ্টা বাকী আছে ইউনিফৰ্মটো এতিয়ালৈকে পিন্ধা নাই এক্সামটো দি লওঁ তাৰপিছত যেতিয়া বহীখন জমা কৰিব মই কলেজলৈ যাম তেতিয়া ইউনিফৰ্ম পিন্ধি যাম কিয়নো ইউনিফৰ্ম পিন্ধাটো এতিয়া কম্পালচৰি নহয় কিন্তু কলেজলৈ গ'লে ইউনিফৰ্মটো পিন্ধি গ'লে ভাল হয় তো এক্সাম দি শেষ হোৱাৰ পাছত মই ইউনিফৰ্মটো পিন্ধিম তো এতিয়ালৈকে ইমানেই আছিলে এক্সাম দিওঁ কি হয় এক্সাম ভয়ো লাগি আছে ভাল হ'লেও হয় তো এতিয়া আৰু বেছি কথা নাপাতো মই এক্সাম দিওঁ এক্সাম দি শেষ হোৱাৰ পিছত মই আকৌ আহি আছোঁ আৰু এতিয়াৰ কাৰণে বাই বাই ফাইনেলি এক্সাম শেষ হ'ল আৰু মই কপি জমা দিব কলেজ পালোহি কিন্তু মাস্কখন এৰি থৈ আহিছিলোঁ মই লৰালৰিকৈ দাদা মাস্ক হ'ব নি মাস্ক লোৱা হৈ গ'ল এতিয়া মই কলেজৰ ফালে গৈ আছোঁ টেনশ্যন
PDF জমা নাই হোৱা ৰখি আছোঁ এতিয়া আমি কলেজত সোমাম আৰু অলপ পাছত টাইম যিহেতু আছে অলৰেডি এখন আমাৰ কলেজৰ গেট ইফালে সোমাই যাম আমি আৰু কোনোবা আহি লওক গৈ আছোঁ ডিপাৰ্টমেণ্টলৈ কৈ ডিপাৰ্টমেণ্ট চাই আমাৰ এক্সামো বহি দি এতিয়া আমাৰ ফটোশ্বুট চলি আছে এয়া সোণালী এয়া জাহ্নৱী এয়া তেজী সীমাশ্ৰী সেইফালৰ পৰা কোনোবা আহি আছে ফটোশ্বুট চলি আছে পূৰা পৰীক্ষা ভাল হ'ল চবৰে তো পূৰা ফটোশ্বুট চলি আছে আমি এতিয়া ডিপাৰ্টমেণ্টৰ ক্লাছৰুমত গৈ আছোঁ এইটো আমাৰ ডিপাৰ্টমেণ্টৰ ক্লাছৰুম এয়া জাহ্নৱী দৌৰি গৈছে দেখাবলৈ এয়া সোণালী এইটো আমাৰ ডিপাৰ্টমেণ্ট পলিটিকেল চায়েন্সৰ ইয়াত তলা মাৰি থোৱা আছে এতিয়া কলেজৰ পৰা ওলালোঁ আৰু মই গৈ আছোঁ ইনাজৰ ঘৰ এইফালে খোজকাঢ়িয়ে ইনাজৰ ঘৰ গৈ আছোঁ লাহে লাহে ফাইনেলি হৈ গ'ল আৰু ফাইনেলি ইনাজৰ ঘৰ পালোহি হৈ আছোঁ আমি এতিয়া যাম বজাৰ কৰিবলৈ জলদি আইনাছ ৰেডি হ'ল আহি পিনি কৈ আছোঁ বাকীখিনি আমি আহি আছোঁ বজাৰ কৰিবলৈ ইনাজে চব বজাৰ কৰিলে মোলৈ একো নথলে মই এতিয়া মিঠাই কিনিম তো আমি বজাৰ কৰি আহি গ'লোঁ এতিয়া ইনাজ বহি আছে পনীৰ ৰেডি ইনাজে এতিয়া পনীৰ কাটিব এইখিনি কৈছিলে পিঁয়াজখিনি মিক্সিত দি ল'লে ইনাজে পনীৰ কাটি আছে মই কাটিব নাজানো এয়া আমাৰ ইনাজ এখেত মানে বনোৱাত ভাল মই খোৱাত ভাল কিন্তু স্বাস্থ্যটো তেখেতৰে বেছি ভাল মোতকৈ ধুনীয়াকৈ কাটি আছে মই কেঁচাকৈ পিচ খাওঁ কেঁচাকৈ খাই ভাল পাওঁ টেষ্টি পনীৰ গ্ৰেভি কমপ্লিট মাৰিনাজে বনাই আছে ইয়াত খাব লাগিব দেই ইনাজৰ চেনেল এটা খুলিব লাহেকৈ আৰু ৰেচিপিৰ হয় নাই ইনাজ তই এতিয়া কি কৰিম এতিয়া ইয়াত কি দিবি তাৰপিছত পনীৰখিনি দিবি নেকি এইখিনি অলপ সিজি লওক মানে পনীৰ দিলে পনীৰ হৈ গ'ল তাৰপিছত এইখিনি অলপ গৰম হওক আমি বেলেগ কিবা কাম কৰি আহিমগৈ Happy birthday to you. No, Mom. Birthday. এতিয়া আমি খাম চাহ মিঠাই কচৰি Happy birthday to you. Thank you. Yes, it was for this. तो यहाँ पे प्रथमते अकमान किया पेकेट আছে এটো বৰ পাছত ডাঙৰ পৰা ষ্টাৰ্ট কৰোঁ নে বহি কি দিছে মই বহি লওঁ সবকে দেখাই দে আকৌ আন্টি সবকে দেখাই মায়া চুতে অকমান লছলি কিটা কি হনা নাই তই খেলনা বস্তু
এইটো কি দেখাই না পিন্ধি পিন্ধি দেখাম পাছতকে এতিয়া চবকে দেখাই দিম দেখাই দিছো ভাল লাগিছে দেই থেংক তো আমি কেক কাটি মেলি এতিয়া আজৰি অলপ টাইম মই মোবাইলটো চালোঁ চবকে যিমানখিনি উইচ কৰিছিলে সকলোকে থেংক ইউ ক'লোঁ তো এতিয়া বাৰ্থডে কেক কাটিটো আজৰি হ'লোঁ এতিয়া ৰাতি ডিনাৰটো বাকী আছে ডিনাৰটো ইনাজে কি বনাইছে চব দেখাম বাৰু কিন্তু মই এই ভিডিঅ'টো কেতিয়া আপলোড কৰিব পাৰিম ঠিক নাই কিয়নো মোৰ কেইদিনমানৰ পাছত আকৌ এক্সাম আছে আৰু ভিডিঅ'টো এডিটিঙো কৰিব আছে যিহেতু মই নতুনকৈ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ তো ইমান ভালকৈ মই এডিটিঙো কৰিব নাজানো আজি মোৰ বিশেষ দিনটো বহুত বেছি বিশেষ বনোৱাৰ কাৰণে ইনাজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ কাৰণ ইনাজৰ নিচিনা বেষ্ট ফ্ৰেণ্ড পাবলৈ সঁচাকৈ লাক লাগিব মানে ইনাজৰ নিচিনা বেষ্ট ফ্ৰেণ্ড তাইৰ যিটো ফেমিলিয়ে মোক সিহঁতৰ ঘৰৰ এজনী ছোৱালী হিচাপে ভাবে আৰু ইনাজ হৈছে গম পাইছে ইনাজ বুলি কওঁতে তাই মুছলিম আৰু মই গগৈ লিখোঁ তো আমাৰ ধৰ্মটো একদমেই বেলেগ তথাপিতো আমাৰ মাজত তেনেকুৱা কোনো বিবাদ নাই আমি দুইজনী বহুত বেছি মানে সঁচাকৈ ক'ব গ'লে ছিষ্টাৰ নিচিনাকৈ থাকোঁ আৰু সেইটোক লৈ পিনি বহুতে ভালো পায় সঁচাকৈ ইনাজটোক মই বেষ্ট ফ্ৰেণ্ড হিচাপে পাই বহুত বেছি সুখী আৰু আশা কৰোঁ সদায় তেওঁ মোৰ লগত এনেকৈ থাকিবি আৰু এটা কথা সঁচা হা মই ইনাজলৈ বেছিভাগ ফোন নকৰোঁ তাই ৰাতিপুৱা শুই উঠাৰ পৰা একদম ৰাতি শোৱালৈকে এনি টাইম মোলৈ ফোন কৰি থাকে মই ক'ত গৈছোঁ কি কৰিছোঁ আৰু যদি কেনেবাকৈ মোৰ গা বেয়া হ'বলৈ হয় মোৰ ঘৰৰ ফেমিলিয়ে মোক ইমান বেছি কেয়াৰিং নলয় যিমান ইনাজে মোৰ লয় তো কি ক'ম মানে ইনাজ মোৰ কাৰণে গড গিফ্ট হয় সঁচাকৈ গড গিফ্ট মই তাইৰ নিচিনা এজনী বেষ্ট ফ্ৰেণ্ড পাইছোঁ আৰু আজি মোৰ দিনটোত ইমান বেছি স্পেচিয়েল বনালে আপোনালোক চবেই দেখিলেই তো বাকী আৰু কি হয় মই দেখাই গৈ থাকিম তো আমাৰ ডিনাৰ ৰেডি অলমষ্ট পোলাও আণ্টিয়ে বহুত ধুনীয়াকৈ বনাইছে এয়া পনীৰ আৰু চিকেন আহি আছে চিকেন পোলাও পনীৰ দেখাব লাগে তো আমাৰ খাই বৈ হৈ গ'ল এতিয়া 12টা বাজিলে 12টা বজাত আমি এতিয়া একেলগতে চৰিচা চাব ষ্টাৰ্ট কৰিছোঁ মই এখন চিনেমা চোৱা নাই এতিয়ালৈকে ইনাজে এবাৰ চালে তাই কান্দি গ'ল বুলি কৈছে এতিয়া মই চাওঁচোন মই কান্দো নাই নাকান্দো আৰু আমি আজি তলত শুম দুইজনীয়ে এয়া চিনেমা চাই খাব কাৰণে কোক তাৰপাছত এইবোৰ চব যোগাৰ কৰি লৈছোঁ আমাৰ চিনেমা ষ্টাৰ্ট হ'ব এতিয়া তো আমি চিনেমা চাওঁ